Hello guys, welcome back to my YouTube channel Official Bhaikolokhi Vlogs. তো আশা কৰোঁ আপোনালোক ভালেই আছে আৰু আমিও ভালেই আছোঁ। বৰ্তমান আমাৰ বাৰীৰ মানে এটা ছাইড বহুতেই ডাউন আছিলে, গতিকে তাত মানে অলপ মাটি ভৰাম বুলি ভাবিলোঁ আৰু মাটি ভৰাই আছোঁ। আৰু ইয়াত দেখিছে আপোনালোকে ট্ৰেক্টৰে মাটি পেলাই আছে আৰু এইফালে আহি গ'ল আপোনাৰ ওলকবি, মানে ঘৰতে কৰা খেতি। ঘৰতে মানে খাবৰ কাৰণে কৰা হৈছে, ইয়াত কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰা হোৱা নাই। ঘৰৰে যিটো ধৰি লওক ছাই আৰু গোবৰ, শুকান গোবৰ, ইয়াৰ দিয়ে মানে খেতিটো কৰা হৈছে। এয়া হৈছে লাল শাক, তাৰ লগতে আছে টুকুৰা শাক। টুকুৰা শাকৰ গুটি পেলোৱা হোৱাতে মানে এইটো বনৰীয়া হয়, বনৰীয়াকৈ হয়। আৰু এইফালে বেঙেনা গছ, জলকীয়া এজোপাও আছে লগতে বাৰু, আৰু আছে জলকীয়া। এইপিনে মটৰ দিয়া হৈছে, পুলি হৈছে, লাহে লাহে ডাঙৰ হৈছে, লাগিব আৰু কেইদিনমানৰ পিছতে। এইফালে আলুটো হৈছেগিয়ে পায়। এইপিনে ধনিয়া আৰু লাও গুটি মানে মাজে পৰি গ'ল, গতিকে মানে ফুটি ওলাই আহিলে আৰু এইফালে হৈছে তিয়ঁহৰ গুটি, তিয়ঁহ। আৰু এইফালে হৈছে মাটি লেচেৰা গুটি, মাটি লেচেৰা হয় এইটো, মাটি লেচেৰা গুটিও ফুটিছে। এইটো মাটি ৰঙালাও, এইটো মাটিতে হয় মানে। আৰু এইফালে পালেং আৰু লাই একেলগে আছে, মিক্স হৈ আছিলে, মিক্সকৈ দিয়া হৈছিলে। তো খালি ঘৰত খাবৰ কাৰণে মানে এইখিনি খেতি কৰা হৈছে, বেচিবৰ কাৰণে কোনো ধৰণৰ হেৰি নহয়। আৰু এইফালে এইটো বাৰু কি গুটি আপোনালোকে ক'বচোন, কমেণ্টত জনাব কি হয় ফলটো। এইফালে ভেন্দিও আছে, কেইজোপামান দিয়া হৈছে আৰু ঘৰতে মানে ধৰি লওক খাবৰ কাৰণে। এইখনেই হৈছে আমাৰ বাৰীখন, মানে চব্জি তুলি আৰু মানে যিখিনি চব্জি কৰা হৈছে সেইখিনি দেখুওৱা হৈছে, এইখিনি আপোনালোকক। আৰু এইফালে ট্ৰেক্টৰে মাটি ফিল আপ কৰি আছে। এইপিনে বাঁহ চাহ কাটি থোৱা হৈছে জেওৰা দিবৰ কাৰণে। আৰু এইফালে সৰু সুৰা এখন মানে আৰু ধৰি লওক ঘৰৰ সন্মুখতে অলপ ফুল চুল থাকিলে ভাল লাগে, মানুহৰ মনটোও ভাল লাগি থাকে। তো এজোপা ক'লা তুলসী আছিলে তাতেই, আৰু তাতে মানে মই ফুলৰ পুলি কিনি আনি তাতে দিছোঁহি, মানে তাতে লগাইছোঁ আৰু। এইফালে গোলাপ ফুলো আছে, গোলাপ ফুল দুটা কালাৰৰ আনিছিলোঁ। আৰু এল'ভেৰা কিবা কিবি আছে, মই নাম ভালকৈ নাজানো গোটেইখিনিয়ে। আৰু শেষত এয়া হৈছে ঘৰৰে লাল শাক, খাব হৈ গ'লে তুলি আনি পেলাই ঘৰত ৰখা হৈছে আৰু ওলকবি খাবৰ কাৰণে। আৰু শেষত আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো দবাই দিব। আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে আগতে পাই যাব। ধন্যবাদ।